টংলা আঞ্চলিক নিখিল ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আমি প্ৰয়াত কিনাৰাম ৰাভা তথা বুধিৰাম ৰাভা ডাঙৰীয়াৰ সৌৰণীত পোনপ্ৰথমবাৰৰ বাবে আমি আন্তঃগাঁও ভলীবল প্ৰতিযোগিতা এইবিলাক আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমাৰ লক্ষ্য উদ্দেশ্য এই যে আমি জাতিটো যদি আগবাঢ়ি যাব লাগে, আমি সাংস্কৃতিকভাৱেই হওক শৈক্ষিকভাৱেই হওক আগবাঢ়ি যোৱাৰ লগতে আমি খেল জগততো আগবাঢ়ি যাব লাগিব। আৰু আমাৰ ইয়াৰ দ্বাৰা লক্ষ্য উদ্দেশ্য এটাই যে আমাৰ টংলা আঞ্চলিকৰ অধীনত যিবিলাক ৰাভা গাঁও আছে, সেই ৰাভাৰ ল'ৰাসকলক আমি ভলীবলৰ দিশতে হওক অন্যান্য দিশত আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আৰু এই খেলখনৰ অন্তত আমি আঞ্চলিক ভিত্তিত এটি ভলীবল দল অনুষ্ঠিত কৰিম আৰু তেওঁলোকক আমি ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ এটা লক্ষ্য উদ্দেশ্য আগত ৰাখিছোঁ। আৰু আজি এই অনুষ্ঠানৰ দ্বাৰাই আমি প্ৰয়াত কিনাৰাম ৰাভা ডাঙৰীয়াক আমি সুঁৱৰিছোঁ। যোৱাবেলি অৰ্থাৎ 2023 চনত যেতিয়া টংলা আঞ্চলিকৰ উদ্যোগত দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিলে, তাত ভলীবল খেলি থকা অৱস্থাতে কিনাৰাম ৰাভা ডাঙৰীয়া তথা বুধিৰাম ৰাভা ডাঙৰীয়াৰ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিলে। তেতিয়া আমি যথেষ্ট মৰ্মাহত হৈছিলোঁ আৰু সংগঠনৰ বাবে সমূহীয়াকৈ এটা সিদ্ধান্ত লোৱা হৈছিলে যাতে কিনাৰাম ৰাভা ডাঙৰীয়াক আমি চিৰযুগমীয়া কৰিবৰ কাৰণে, তেওঁৰ নামটো আমাৰ ছাত্ৰ সন্থাৰ মজিয়াত জিলিকাই ৰাখিবৰ কাৰণে তেওঁৰ সৌৰণীত এখন আন্তঃগাঁও ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। আৰু তাৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি আজি আমাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। এতিয়া আমাৰ আঞ্চলিকৰ অন্তৰ্গত 10টা দলে অংশগ্ৰহণ কৰিছে আৰু এই 10টা দলৰ মাজৰ পৰাই আমাৰ যিসকল বিজয়ী হ'ব বা যিসকল ভাল ভাল খেলুৱৈ ওলাল, তেওঁলোকক লৈ আমি আঞ্চলিক পৰ্যায়ৰ এটা ভলীবল দল গঠন কৰিম বুলি কিনে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ বাবে এটা আমি পুৰস্কাৰৰ ব্যৱস্থা ৰাখিছোঁ, এটা ট্ৰফিৰ ব্যৱস্থা কৰিছোঁ প্ৰথম শ্ৰেষ্ঠ দল আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ মাজত। লগতে এটা শকত ধনৰ টোপোলাও আমি ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ আঞ্চলিকৰ পৰা এখনকৈ সকলোকে প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে।